নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা নিমকি বনোৱা ৰেচিপি লৈ আহিছোঁ। মই ঘৰতে বনাইছিলোঁ নিমকি, আপোনালোককো দেখুৱাওঁ বুলি ভিডিঅ'টো লৈ আহিলোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টোকে আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰি দিব। ব'লক আৰম্ভ কৰিছোঁ। ঠিক আছে, মই ময়দা লৈ লৈছোঁ। ময়দাখিনি এনেদৰে ময়দাখিনিৰ লগত নিমখ আৰু অকণমান বেকিং দি দিছোঁ। তাতে মই এতিয়া ৰিফাইন দি ভালদৰে মঠি ল'ম ময়দাটো। তাতে আপোনালোকে কালজিৰা থাকিলে কালজিৰা দি দিব পাৰে। মোৰ ওচৰত কালজিৰা নাছিলে কাৰণে নিদিলোঁ, ঘৰতে খাবলৈ বনাইছিলোঁ যিহেতু। আৰু সেয়া চাওক, মুঠি মাৰি দিলে যে এনেকৈ লদা পাতি ৰখি যায়, তেনেকুৱা জোখতে আপোনালোকে পানী দি ভালদৰে মঠি পেলাব। আটা মুঠা দি অকণমান টাইটকৈ ডোটো মুঠিব। সেয়া চাওক, মই অলপ দেৰি কাৰণে ৰেষ্টত থৈ দিলোঁ। থৈ পিনি উঠি মই আকৌ এতিয়া এটা লাডু কৰি ধুনীয়াকৈ বেলি লৈছোঁ। বেলি লৈ কাটি ল'ম। কাটি পিনি তেলত ফ্ৰাই কৰি দিলে হৈ গ'ল। বেছি একো কষ্ট নাই, নিমকিটো বনাবলৈ বহুত ইজি হয়। শ্বেপটো নিজৰ ষ্টাইলত নিজেই দিব পাৰে, যেনেকৈ দিয়ে। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, ৰিফাইন তেল দি ল'লোঁ। আপোনাক কেৰাহীখন ইগন'ৰ কৰিব দেই। কেৰাহীখন মোৰ যিহেতু জুইত ব্যৱহাৰ কৰি থকা ৰেগুলাৰ, সেইটো কাৰণে অকণমান হেৰি হৈছে, ক'লা পৰি গৈছে। সেইটোত আপোনালোকে ইগন'ৰ কৰিব, লেতেৰা বুলি নাভাবিব মানে। সেয়া চাওক, এতিয়া মই এনেদৰে নিমকিখিনি গোটেইখিনি কাটি পিনি আৰু এতিয়া এনেদৰে ফ্ৰাই কৰি লৈছোঁ। কেনেকুৱা লাগিছে দেখাত আপোনালোকে ক'বচোন। আমি খাই ভালেই পালোঁ, যিহেতু ঘৰত খাবৰ কাৰণে বনাইছিলোঁ। মই আপোনালোককো দেখুৱালোঁ। যদি ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটো নতুনকৈ চাই থকা গ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আকৌ এটা ভিডিঅ'তে পুনৰ লগ পাম। বাই বাই।